নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় চাগে ভালে আছে। মই মৌচুমী আজি নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। আজি মই যিহেতু বহুত চৰ্দি হৈ আছে, সেইবাবে ৰুটি মাংস অলপ ৰেচিপি দেখাব ওলাইছোঁ। কিমান ভাল হৈছে। এয়া মই ডিউটিৰ পৰা আহি লোকেল মুৰ্গী এটা লৈ যাওঁ বুলি আহিলোঁ, কাৰণ কিয়নো ঘৰৰ মানুহ অলপ চৰ্দি হৈ আছে সেইবাবে। এয়া এতিয়া আহিয়ে পিঁয়াজ ভাজি আৰু যিটো আদা নহৰু পেষ্ট আছিল সেইখিনি দি লৈছোঁ। কি বনাইছ বাইদেউ? কি হয়, কি ক'ব লাগিব? ৰুটি বনাইছা? তোমাৰ ৰুটি গোটেই মাটিতহে পৰিছে যে। তুমি বনাব নাজানা? বনাব জানা? কোনে খাব এইটো ৰুটি? তুমি খাবা? কিয় আজি বনাইছা? মা কি হৈছে? মা জ্বৰ হৈছে? কোনে কাম কৰিব দিছে? মা কাম কৰিব দিছে? কেইটা বনালা? Local anjaro ki? Local murgi ako? পইচা নাই। সিজিছে আলু আৰু অলপ সিজিলে হ'ব। অকণমান পানী দিম। যিহেতু লোকেল মুৰ্গী অলপ সিজিব লাগিব আৰু বেছি পানীও নিদিওঁ, কাৰণ ৰুটিৰ লগত খাম যিহেতু, সেইটো কাৰণে। এয়া যিহেতু পানী দিছোঁ আৰু উতল ধৰালৈকে আমি ৰুটি বনোৱা ষ্টাৰ্ট কৰি দিম। আটাখিনি আগতীয়াকৈ মাৰি ৰাখিছিলোঁ। এয়া আটাবিলাক হৈ গ'ল আৰু মই এতিয়া ক'ত ৰাখিম? এই কাঁহৰ কাঁহীখনতে ৰাখি দিলোঁ, কাৰণ ডলাবিলাক যিহেতু আজৰি নাছিলে, সেইটো কাৰণে মই ভাবিলোঁ কাঁহৰ কাঁহীখনতে ৰাখি থৈ দিওঁ। হৈ গৈছে, দেখিছে। এতিয়া আমি গেছ অফ কৰি দিম আৰু একো নিদিওঁ, কাৰণ যিহেতু এয়া চৰ্দি হৈছে, গা বেয়াটো, সেইটো কাৰণে এনেকুৱা বনাইছোঁ, ৰুটিৰ লগত খাবৰ কাৰণে নৰ্মেল কৰি। আৰু এইটো আমাৰ জেচিকাৰ কাৰণে বনাইছোঁ, তো তাই কিয়নো জ্বলা নাখাব যে, সেইটো কাৰণে। আজি মই ডিউটিৰ পৰা আহি জেচিকা আৰু মই ইয়াৰ ৰুটি বনাইছোঁ, আৰু কিয়নো জেচিকাৰ মাৰ গাৰ বেয়া, সেইটো কাৰণে আমি লোকেল মুৰ্গী অলপ আনি এতিয়া ৰুটিৰ সৈতে বনাইছোঁ আৰু ন? তুমিও বনাইছা ন? এতিয়া আমি মিলি পেলাই বনাই আছোঁ লোকেল মুৰ্গী আৰু ৰুটি। এয়া এতিয়া ৰুটিখিনি বনোৱা আৰম্ভ কৰি দিলোঁ। যিহেতু মই ৰুটি বনাই আছোঁ আৰু মাকো অলপ বেলিব দিলোঁ, হেল্প কৰিব দিছোঁ, কাৰণ অকলে যিহেতু প্ৰব্লেম হয় সেইবাবে। এয়া ৰুটিখিনি হৈ যোৱাৰ পিছত টাৱাখন ভালকৈ চাফা কৰি ল'লোঁ আৰু এইখন এতিয়া দিছোঁ আৰু
এই অলপ ফুলাৰ পিছত চাইডে চাইডে যিটো হেঁচি দিব লাগে খুব ধুনীয়াকৈ ফুলি উঠে, এইটোতো সকলোৱে জানে। এতিয়া মই চাটনিৰ কাৰণে কেঁচা আৰু পকা বিলাহী গেছত পুৰি লৈছোঁ। এয়া খুব ধুনীয়াকৈ বিলাহীকেইটা চেলাই ল'লোঁ আৰু চেলাই মেলি কেঁচা তেল দি দিলোঁ আৰু পিঁয়াজ, জলকীয়া আৰু বিলাহীকেইটা অলপ কুটি ল'ম, কাৰণ মই গিলাচত অলপ থেঠেলি ল'ম, সেইবাবে কুটি লৈছোঁ। এয়া দিছোঁ অলপ থেঠেলি, এতিয়া মই গিলাচতে থেঠেলি ল'ম, কাৰণ কিয়নো মোক ইমান মিহি নালাগে, গ্ৰাইণ্ডাৰত দিলে আৰু শিলপতাত পিচিলে বহুত মিহি হৈ যাব, সেইটো কাৰণে মই অকণমান থেঠেলিহে লৈছোঁ। এতিয়া মই ওলাই লৈছোঁ অলপ থেঠেলি, আৰু এতিয়া মই আমাৰ থালি ৰেডি কৰিম, যিটো অকণমান ৰুটি অকণমান ভাত লৈছোঁ, তাতে মাংস, পিঁয়াজ দুটামান আৰু লেগ পিচ এটা, আৰু লগতে যিটো আমি কেঁচা বিলাহী আৰু পকা বিলাহী পুৰি পেলাই চাটনি বনাইছিলোঁ, এয়া অলপ লৈ লৈছোঁ। এয়া হৈছে ৰুটি দুখন, এয়া হৈছে ভাত অকণমান, এয়া হৈছে যিটো কেঁচা বিলাহী, পিঁয়াজ আৰু এইটো হৈছে পিঁয়াজ, লগতে এইটো জলকীয়া। এয়া আজি আমি কি কৰিম, খাব লাগিব। আৰু এতিয়া আমাৰ থালি ৰেডি হয়, আমাৰ জেচিকা খাব লৈছে। কেনেকুৱা হৈছে? কেনেকুৱানো পালে ব্লগটো চাই জনাবচোন কমেণ্ট বক্সত। আজিলৈ ইমানতে।